हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल एसाम कार रिपेयर। और आज आपलोकर मजत नतुन एटा भिडिओ। तो एखन गाड़ीखन चाওক, गाड़ीखन হৈছে Alto 800। तो गाड़ीखনৰ আপোনাৰ কি হ'ল মানে বেক সাইডৰ পৰা I20 এখনে মাৰি দিছে। মাৰি দিয়াৰ ফলত কি হৈছে মানে যিটো ডিগি যিটো লকটো লাগি থাকে তেল স্কাৰ্ট বুলি কয়, সেই জাগাখিনি চাওক আপোনালোকে মানে বহুত ভিতৰত সোমাই গৈছে। তো হিচাপত যদি চাব যাওঁ সেইটো জায়গা মানে নতুন লগাব লাগে। তো নতুন নলগোৱাৰ কাৰণ হৈছে মানে কি আৰু বস্তুটো কাটা কুটা যদি কৰোঁ আমি জ্বালাই মাৰিব লাগিব। জ্বালাই মাৰিলে কি হয় গাড়ীটো আপোনাৰ মামৰ আহি যায় 1-2 বছৰ পিছত। তো বস্তুখিনি যিহেতু আমি জানো আৰু সেই হিচাপত মানে কি আৰু মামৰ আহে বুলি জানো, তো ভাবিলোঁ যে বস্তুটো আমি ৰিপেয়াৰিং কৰোঁ। অলপ খাটনি হ'ব বাৰু, খাটনি মানে কি আৰু অলপ কষ্ট হ'ব। তো তথাপিও আপোনালোকে ভিডিঅ'টো চাই থাকক, যিহেতু গাড়ীখন কামটো কৰিব লাগিব। তো ঠিক আছে, ভিডিঅ'টো আপোনালোকে চাই থাকক আমি গাড়ীখনৰ কাম কেনেকুৱা কৰোঁ। বাম্পাৰটো চেঞ্জ হ'ব, পিছৰ বাম্পাৰটোতো অৱস্থা নাই বাৰু, আৰু ডিগিটো ডেণ্টিং হ'ব, পেইণ্টিং হ'ব। তো ঠিক আছে, চাই থাকক আপোনালোকে। ऐसे तो नहीं होता है। कोई बात नहीं, हम तो चूतिए हैं, दोबारा ट्राई करेंगे। দান মজা ওলাই গেছে আৰু আগবাৰ টান মাৰি টান হৈ যাব। আমাৰ কাম হৈ যায় মোটামুটি, আৰু ডিগিটো অলপ আছে, আৰু তাৰপিছত কালাৰ হ'ব। এতিয়া আমাৰ ছাৰক সুধিম কিবা কৈছা। এইখিনি হৈ গ'ল, একে বেলেগ মেজৰ কাম দেই গাইছ। बस हवा निकल गई। এইখিনি গোটেই মাল ফালি গৈছে এইগিলা, সেয়া ফালি গৈছে এইবিলাক চব ফালি গৈছে একদম। তাৰপিছতো মাল উঠাই দিলোঁ এইগিলা চব উঠাই দিলোঁ এইগিলা। এতিয়া বছে আমাৰ কৰি আছে। গাড়ী ক্লিয়াৰ, এতিয়া গাড়ী পেইণ্টিঙত যাব। তো সেয়াই আৰু তেনেকুৱা ভয়ানক মানে কি চিটুৱেশ্যন, চব বস্তু অকলবিলাক কাটি মেলি গাড়ীখন বৰবাদ কৰাতকৈ ৰিপেয়াৰিং কৰিলে হৈ যায় কিছুমান বস্তু। তো আপোনালোকে জানি থওক, পটককৈ কাটিব নিদিব। এতিয়া আমি এইবিলাক দেখিছে কিমান ভিতৰত সোমাই গৈছোঁ, মই আকৌ দেখাই দি আছোঁ আপোনালোকক। আমাক কেমেৰাটো আগুৱাই লৈ চাওক, এইটো দেখাই দিয়া। ফাটি চিৰি গৈছে অলপ, কিন্তু এইবিলাক পেষ্টিং হ'ব। তো মানে কি আৰু পটককৈ কাটিব নিদিব বস্তুবিলাক, কাটিলে মামৰ খাই ধৰে। The next day. তো দেখা পালে আপোনালোকে। তো ঠিক আছে, কমেণ্টত জনাব কেনেকুৱা পালে, আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু যদি ভিডিঅ'টো নতুনকৈ পাইছে ইউটিউবত, তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যিহেতু আমাৰ কামো কৰোঁ, ভিডিঅ'ও বনাওঁতে অলপ কষ্টই হয়। আৰু ফেচবুকত চাইছে যদি পেজটো ফ'ল' কৰি দিব। তো ঠিক আছে, থেংক ইউ আজিলৈকে, বাই বাই।